হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলোবোৰ ভালে কুশলে আছে। মই আজি আপোনালোকক এটা বৰ ধুনীয়া ভিডিঅ' দেখুৱাব ওলাইছোঁ। ঠাণ্ডা দিনত আমাৰ মুখৰ ছালখন শুকান হৈ পৰে আৰু ৰিংকুলছ পৰিবলৈ আৰম্ভ কৰে। তেতিয়া ৰাতি এটা নাইট ক্ৰীম হিচাপে মই যিটো ব্যৱহাৰ কৰোঁ আপোনালোককো মই দেখুৱাব বিচাৰোঁ। মই নাইট ক্ৰীম হিচাপে ৰাতি মই হাততো লওঁ আৰু কেতিয়াবা এনেকুৱা সৰু কণ্টেইনাৰত ষ্ট'ৰ কৰি ৰাখোঁ। এইটো হ'ল মোৰ এল'ভেৰা জেল অকণমান মই হাতত লওঁ। আপোনালোকে পতঞ্জলি এল'ভেৰা জেলো ল'ব পাৰে, যি ভাল পায় তেনেকৈ ল'ব পাৰে। আৰু ভেচলিন ল'লোঁ, লৈ মই হাততে অলপ লৈ এনেকৈ মিক্স কৰি সদায় ৰাতি শোৱাৰ আগত মুখখন চাফা কৰি ভালদৰে নাইট ক্ৰীম হিচাপে মই এইটো ব্যৱহাৰ কৰোঁ। তাৰপিছতে গ্লিচাৰিন ল'লোঁ 1 টোপালমান। তাৰপাছতে মই ল'ম নাৰিকল তেল ল'ম এইবাৰ। তাৰপাছত নাৰিকল তেল 1 টোপ ল'ম, লৈ মই এনেকৈ হাতখনতে ধুনীয়াকৈ গোটেইবোৰ মিক্স কৰি ক্ৰীমৰ দৰে হৈ যায়। মিক্স কৰাৰ পাছত সেই ক্ৰীমটো মই নাইট ক্ৰীম হিচাপে সদায় ব্যৱহাৰ কৰোঁ। গৰম দিনত অকণমান বেছিকৈ গৰম লাগে মুখখনত, সেইকাৰণে মই এইটো ব্যৱহাৰ নকৰোঁ। তেতিয়া মই মইশ্চাৰাইজাৰ ক্ৰীম ব্যৱহাৰ কৰোঁ মুখখন চাফা কৰি। ঠাণ্ডা দিনত কিন্তু মই সেই ঠাণ্ডা দিনকেইটা গোটেই মই এনেকৈ ক্ৰীম বনাই লৈ ৰাতি শোৱাৰ আগত সদায় মই এনেকৈ ক্ৰীম বনাই লৈ সদায় হুডটো খুলি থৈ দিম। মই আপোনালোকেও তেনেকৈ ব্যৱহাৰ কৰিবচোন। মুখখন বহুত কোমল দেখা হ'ব আৰু মুখখন ধুনীয়া হৈ থাকিব। ঠাণ্ডা দিনত শুকান লগাৰ তেনেকুৱা নহয়, বৰ ধুনীয়া হয়। আপোনালোকে এই 4বিধ এল'ভেৰা জেল, নাৰিকলৰ তেল আৰু গ্লিচাৰিন আৰু ভেচলিন, সেই 4বিধ একেলগে মিক্স কৰি সমানে আপোনালোকে এটা সৰু কণ্টেইনাৰত ষ্ট'ৰ কৰিও থ'ব পাৰে। তেনেকৈ ব্যৱহাৰ কৰিব পাৰে। আৰু নহ'লে মই ব্যৱহাৰ কৰাৰ দৰে হাততে অকণ মিক্স কৰি লৈ তেনেকৈ ব্যৱহাৰ কৰিব পাৰে। কৰি চাবচোন, আপোনালোকে ভাল পাব। আৰু ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়া আপোনালোকে মোৰ ভিডিঅ'সমূহ পাই থাকিব। ধন্যবাদ।